নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদে ভালে আছোঁ। চ' গাইজ, আজি আপোনালোকক মই বস্তু এটা দেখাম। এই বস্তুটো যে মই এই পাতটোৰে গছৰ পাতটো হয়তো কিছুমানে চিনি পাইছে, কিছুমানে চিনি পোৱা নাই, হয় ন? এই গছটো হৈছে চিৰতা তিতা, আৰু চিৰতা তিতা কিহত ভাল হয় আজি আপোনালোকক অলপমান মই কৈ দিম বুলি ভাবিছোঁ। যিটো মানে বেমাৰত খাব লাগে, সেই বেমাৰটো মানে মানুহজনৰ অলপমান হৈছে, সেইটো কাৰণে মই খুৱাম বুলি আজি ছিঙি আছোঁ। আৰু মই এনেকৈ মানে টাবত ৰুই থৈছোঁ আৰু ছিঙি মানে মই গিলাচত ভৰাই লৈছোঁ। চ' গাইজ, এতিয়া মানে এই পালৰ পৰা এজোপা ছিঙিলোঁ, আৰু এইটো মানে অলপ বুঢ়া গছ হয়। এই বুঢ়া গছৰ পৰাও আকৌ ছিঙি আছোঁ মই কেইটামান, আৰু আগকেইটা ছিঙি ল'ব। আগকেইটা নহ'লেও আপোনালোকে গুৰিডোখৰ মানে বুঢ়া পাতখিনি ছিঙিব পাৰিব। আপোনালোকে চাই থাককচোন। আৰু এই বস্তুটো কেনেকৈ ঔষধ বনাব লাগে আজি আপোনালোকক মই অলপমান দেখাম বুলি ভাবিছোঁ। চ' গাইজ, এতিয়া মই ছিঙি হৈ গ'ল, আৰু বুঢ়া পাতখিনি আৰু ইয়াৰ পৰা মানে তিনিজোপাৰ পৰা মই এটা এটাকৈ ছিঙি আছোঁ। আৰু এয়া চাওক, মই এটা টিপিঙত ওলাই আছোঁ, ছিঙি আনিলোঁ গছৰ পৰা। এতিয়া মই টিপিঙত ওলাই আছোঁ, আৰু পানী অলপ দিব লাগিব ইয়াত। আৰু গিলাচটো মই ধুই লৈছোঁ, তাৰপিছত পানী অলপ দি মানে এতিয়া ইয়াকো ধুব লাগিব ভালকৈ। আৰু ইয়াতো মই পানী অলপ দিছোঁ। পানীটো আপোনালোকে যিমান খাব পাৰে, যিমান প্ৰয়োজন ইমানেই দি ল'ব, আৰু বেছি দিব নালাগে আপোনালোকে। চ' গাইজ, এয়া মই এতিয়া ভালকৈ ধুই লৈছোঁ, আৰু আপোনালোকে ধুবৰ কাৰণে 10 মিনিট বা 5 মিনিটো তিয়াই থ'ব পাৰিব। সেইভাগে নোধোৱাকৈও মানে দিব পাৰিব, কিন্তু ধূলি মাকতিৰ কাৰণে ধুবই লাগিব যিকোনো ঔষধ। সেইটো কাৰণে মই ভালকৈ ধুই লৈছোঁ মানে। তাৰপিছত এতিয়া পানীটো মই পেলাই লৈছোঁ, আৰু পানীটো পেলাই লৈ এতিয়া আপুনি অলপকৈ উটাই মেলি আপোনালোকে গুৰিকৈও মানে ছিঙিব পাৰে, কিন্তু এনেকুৱা মই অকল দুই টুকুৰা কৰি লৈছোঁ। আৰু এনেকুৱা চেপি কিনি আপোনালোকে লগাই ল'ব মুখত। তাৰপিছতে সেই প্ৰভু বেমাৰটো ভাল হ'ব লাগে বুলি মনত ভাৱনা কৰি মানে মনতে নিজে মনে মনে ভাবি আপোনালোকে ঔষধটো এনেকৈ ইয়াত এটা গিলাচত তিয়াই ল'ব। তাৰপিছত তিয়াই আকৌ আপোনালোকে আৰু 2-3 ডোখৰ বা 4 ডোখৰ একেলগতো ছিঙিব নোৱাৰে। এয়া হৈ গ'ল। তাৰপিছত আপোনালোকে কি কৰিব লাগিব এতিয়া অলপমান চাই থাককচোন। কাৰোবাৰ যদি এনেকৈ ডায়েবেটিছ বা গেছ হৈছে, তেতিয়া আপোনালোকে এনেকৈ মানে তিয়াই কিনি থ'ব পাৰিব। এয়া মই গিলাচত ভৰালোঁ, পানী অলপ দি দিলোঁ, দেখিছে নহয়? আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।